Hey guys, welcome back to another new vlog. বৰ্তমান আছো দোকানত হেলমেট শেষি হ'ল ৰব পূজাৰ কাৰণে অৰ্ডাৰ দি হৈছিল মানে পূজাৰ টাইমত অলপমান মানুহ আহিল না দুই এটা গতিকে হেলমেট প্ৰায় পিছফালে খালি হৈছে আৰু অৰ্ডাৰ দিছো আহি আছে অহাকালি আহিব তো হেলমেট মজা হেলমেট এইফালে আহিছে এইবিলাক বৰ অলপমান দামী হেলমেট যিবিলাক মিডিল ৰেঞ্জৰ হেলমেট সেইবিলাক অহাকালি আহিব তো এতিয়া পুৰা ৰেডি চাওক পুৰা একদম জোতা পিন্ধি দিছো এতিয়া আমি গৈ আছো শংকৰ উৎসৱ চাব মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমাৰ কাষত শংকৰদেৱ উৎসৱ চলি আছে বিজয়া দশমীৰ দিনাৰ পৰা আৰম্ভ হৈছে আৰু সেই 5 দিনীয়া কাৰ্যসূচীৰে মানে বহুত ডাঙৰ আয়োজন বুলি ক'ব পাৰোঁ তো সেই উৎসৱ চাবলৈ গৈ আছোঁ এতিয়া সুমন মই আৰু মহন্তই তো আহোঁতে ৰাতি হৈ গ'ল কিন্তু কোনো কথা নাই বাৰু কাৰণ নৰ্মেল মানুহে দিনত আহে লেজেণ্ডে ৰাতি আহে সদায় কিন্তু ৰাতি আহে পামেই আৰু বেছি দূৰ নাই তো আহি পালোঁ মৰুৱাৰ শংকৰদেৱ উৎসৱ এয়া পিছফালে কিন্তু আমাৰ গাড়ীখন মানে বাইকখন বহুত দূৰত থৈ আহিব লগা হ'ল বাইক পুৰা ভৰ্তি পাৰ্কিং নাই জেগা ক'তো এইখন মেইন গেট ভিতৰত আমি গৈ আছোঁ এইফালে মেইন মানে ষ্টেজখন আছে এইফালে আৰু ষ্টেজখনৰ সেইফালে আছে এয়া আছে পিছফালে নামঘৰ শংকৰদেৱ নামঘৰ আৰু এইফালে আছে এখন ষ্টেজ ইয়াতে কিবা কিবি চলি আছে বৰ্তমান আমাৰ লগত আছে টিকলু ছাবস্ক্ৰাইবাৰ হেল্ল' কি নাম তোমাৰ কি নাম মহাৰ্ণৱ কাশ্যপ তুমি ভিডিঅ' চাই থাকা নেকি সদায় চোৱা বা আৰু কাৰ ভিডিঅ' চোৱা ডিম্পুৰ দাদাৰ ভিডিঅ' চোৱা বা ক'ত তোমাৰ বিয়ামপুৰ তুমি বিয়ামপুৰৰ পৰা চাব আহিছা বা ভাই কুঁহিয়াৰৰ জুচ চুচ কিবা খাবি নেকি মই খাং গাটো হেতা পৰা আনিছিলোঁ এইখিনি আহোঁতে হেতা বস্তু দৰকাৰ কুঁহিয়াৰৰ জুচ অলপমান কৰি দিওঁ কুঁহিয়াৰৰ জুচ খাওঁ নেকি কুঁহিয়াৰৰ ৰস চেছ নেকি চেছ এইফালে আছে বৃন্দাবন থিয়েটাৰ পিছফালে কিন্তু বৰ্তমান চলি থকা নাই থিয়েটাৰো মানে আজিৰ পৰাই আছে কিন্তু অলপমান দেৰি হ'ব আৰম্ভ হওঁতে আৰু ইয়াতে বেগ আছে 100 টকা যোনটো বেগ ল'লে 100 টকা দাম লাগব নেকি আপোনাক মোক নালাগে আপুনি মহন্তই তো মানি বেগ নলা এই বেগ ল'ব পাৰা আৰু এইফালে এখন অলংকাৰৰ দোকান আছে বিয়াৰ পিছত এখনত দূৰেদি যাব লাগিব তিৰি চিৰি নিলি দূৰেদি নিব লাগিব পটি দিয়ে নো এইটো দি নুমাঙে পিছে দি নুমাম আন্ধাৰে দি এইফালে আছে পিষ্টল গাড়ী এইবিলাকৰ দোকান আপুনি বোলে সৰুতে এইগিলা দোকানৰ কাষেদি গেলি মায়েৰেক মানে কিবা পিষ্টল গাড়ী এইগিলাৰ কাৰণে মানে মাটিত বাগৰিছিল বোলে নেদৰে কিনকে জানিলা আপুনি মই কৈছি আপোনালোকৰ মায়েৰে কিনকে জানিলা আপুনি বাগৰিছিল বোলে মাটিত আৰু আপুনি আৰএছএল কিনতে এটা কুকাৰ গিফ্ট দিছিল হয় না এইটো কথা হয় মানে আমি তাৰমানে এলটো 800 ফাৰ্ষ্ট কিনছিলো মানে নলবাৰী ডিষ্ট্ৰিক্টত কিনাৰ পিছত মানে আমি এটা গিফ্ট পাইছিলো এই গিফ্টটো মানে কুকাৰ মানে গাড়ী গুচি গেল গাড়ী কুকাৰটো বৰ্তমান এতিয়াও আছে মানে ভাত খাই দিব গাড়ীখন বিক্ৰী হ'ল গাড়ী বিক্ৰী হৈ গেল কুকাৰটো এতিয়াও আছে ভাত খাইছো ঠিক আছে অন্ত ইফালে পিষ্টল কিনবা গেছি এই ভাই একটো নুগুই লৈ অৰিজিনাল পিষ্টল না ডুপ্লিকেট অন্ত কি হল পিষ্টলটো কি হল মানে পিষ্টল কিনবা গেলো দাম কলা 160 মানে বাৰ্গেনিং কৰি লাষ্টত 60 টাকা দিলো 60 টাকাৰ আৰু অলপ কমালো কমাৰ পিছত মই বোলো দাদা কিবা অলপ কমাব পাৰি নেকি কিনকে কল লাগিল আসল পিষ্টল মানে পিছৰ পৰা উলিয়াই দিছি আসল পিষ্টল গুইলা হয় কি আচৰিত কথাই ভাই 4:30 বাজিল আৰু থিয়েটাৰ আৰম্ভ হ'ব লাহে বৃন্দাবন থিয়েটাৰ অলপ আগতে এটা বস্তু দেখা পালো আপোনালোকে দেখিছে মানে মেলাই চেলাই টেটু যে আঁকি থাকে বেজিৰে এনেকৈ হাতত এই মহন্ত আঁকিছে এটা সেইটো আঁকিব নালাগে আচলতে বেয়া মহন্ত আঁকিছিলে এইটো আঁকিছিলে ই তাৰ মানে এইটো কি আছিল এইটো বস্তু বেয়া হয় গম পানা এইটো আঁকিছিলে কিবা কাউন না কি আঁকিছিল লাষ্টত যে বাদলি হৈছিল কাউৰ আঁকিছিল কাউৰত টেটু কোনি আঁকে মহন্ত তো পিছফালে আছে এয়া বৃন্দাবন থিয়েটাৰ আৰু আজিৰ পৰা আৰম্ভ তো ইয়াতে মানে আৰম্ভ হওঁতে অলপমান দেৰি হয় আজিৰ নাটক আছে ৰাজকন্যা কেইখন থিয়েটাৰ চালা এইবাৰ মই এইবাৰ মানে 9-10খন মান চাইছো মানে কালি দুখন চালো মানে আপোনালোকে এতে গম পাই মই কিমান বেকাৰ আছো আজিকালি যিকোনো অনুষ্ঠানত কিবা থাকক নাথাকক চেলফি পইণ্টটো বহুত ইম্পৰ্টেণ্ট পিছফালে চেলফি পইণ্ট আছে অলপমান টাউনো মানে ফটো উঠক দিয়ক কাৰণ আটা ময়দা ঘূৰি আহে না আটা ময়দা মেকআপ ঘূৰি আহে না আৰু পিছফালে আছে এয়া চেলফি পইণ্ট আই লাভ মৰুৱা ইফালে এটা মাইক চলি আছে ইফালে এটা মাইক চলি আছে এটা কপিৰাইট নালগিলি কপিৰাইট নালগে একো শুনা নাপায় আৰু কথা ক'লে ইফালে লোকগীত চলি আছে আৰু এতিয়া আমি লাহে লাহে আৰু ওলাই যাওঁ কিবা এটা খাই কিনে যোৱা টাইমত পিছফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে ব্যৱস্থা আছে উঠি নেকি উঠিব পাৰিম নেকি ফাটি যাব পাগলা হৈছা এটা কথা ভাবকচোন আমাৰ দিনত আমাৰ ল'ৰা ছোৱালী যদি হ'ব একে আনবা লাইন গৈছিলে মাত্ৰ একো ডাঙৰ কথা নহয় ষ্টেডিয়ামতো লাইন যায় আজিকালি কোনোবাই চাগে বেজি মাৰি কিনে পিছফালে এখন দোকান আছে সন্মুখৰ ফালে 20 টকা লেখা আছে মই মহন্তক সুধিব পঠালো মহন্তক কৈছি সন্মুখৰ যোনজোনাকেইটা 20 টকা মানুহবিলাক কেনে চালু হৈ গৈছে ওপৰত 20 টকা বুলি মাৰি থৈ দিছে কিন্তু তলত অমলি আছে যোনজোনাকেইটা মানে মানুহে 20 টকা বুলি দোকানত গিলা আগবাঢ়ি আহে এইফালে কাপোৰৰ দোকান চোকান আছে এইফালে পিঠাৰ দোকানো আছে পিঠা চাহ খাব পাৰিব আৰু পিছফালে কাপোৰৰ দোকান আছে চাৰিওফালে দোকান আৰু এইফালে চকৰিও আছে চকৰি সৰু চকৰি নহয়
চকৰি এই সৰু চলি যি উঠে আপি নহয়। চাহ পিছফালে তই আমি এতিয়া ফুচকা খাম মানে মোক সুধিয়াচোন সদ হৈছে না সদ মানে মই অসমীয়া ফুচকা বিচাৰিছোঁ তো ফুচকা খোৱাল এতিয়া যাওঁ আৰু খুৰাই গেষ্ট্ৰিকৰ টেবলেট এটা ফ্ৰী দিব পাৰিলা হয় ফুচকাৰ লগত লাহে যাওঁ আৰু এয়া উদিপ্ত আছে উদিপ্ত ভিডিঅ' বনাই আছে উদিপ্ত চেনেল লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিছোঁ এনেকুৱা জাম লাগিছে ৰাস্তাত তামাম জাম আৰু মানুহ চাওক পাছফালে মই আহোঁতে ইমান মানুহ নাছিলে সেইফালে থিয়েটাৰ চলি আছে তাতে আধা মানুহ সোমাই গৈছে তথাপিও গোটেই মানে ফিল্ডত মানুহ ভৰ্তি মই আগতে শংকৰদেৱ উৎসৱত আহিছোঁ বাৰু বহুতবাৰ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ এইবাৰ বনালোঁ আপোনালোকেও চাল দেখিলে ভিডিঅ'টো আপোনালোকেও যদি আহে কেতিয়াবা মানে এইবাৰতো ধৰক শেষেই মোটামুটি আৰু মিন্ময়দাৰ ৩,০০০ আছে 1 লাখ হ'বৰ কাৰণে আপোনালোকে জল্দি 1 লাখ কৰি দিয়ক আজি আমি খাহী বুক কৰিব যাই আছোঁ খাহী বুক কৰিম আৰু গোটেই 1 লাখ মানুহক খানা দিম এটা হেৰি 1 লাখ মানুহক খানা দিবি পাগলা আহিছা গাড়ী চলো যা